हेलो एवरीवन की खबर आपलोকৰ आशा करो সকলোৰে খবৰ নিশ্চয় ভাল মোৰো ভাল বেয়াৰ মাজতে আছো বেয়া মানে বেয়া এনেকৈ নহয় কিন্তু বেটাৰ অসুখ বিৰাট অসুখ হৈ আছে সেইকাৰণে মই ভিডিঅ' বনাব পৰা নাই দিব পৰা নাই ভিডিঅ' আজি হৈছে দীপাৱলী পোহৰ উৎসৱ দীপাৱলী মোৰ ফালৰ পৰা আপোনালোক সকলোকে দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ দীপাৱলীৰ পোহৰে যাতে আপোনালোক সকলোৰে মন পোহৰ কৰি পেলাই কি কৰি দেখাই যায় থাকিম দীপাৱলীত চাই থাকিব ভিডিঅ'টো এখলৈকে কাম বন কৰি আজৰি মই এতিয়া ভাত পানী হৈ গ'ল কেইটা বাজিলে 3টা বাজে বাপৰে 3টা বাজে চাকি জগা ৰেডি কৰিব হ'লে এতিয়া লগাই আছোঁ গাৰু কমাৰবিলাক চব ধুই দিছিলোঁ আজি বেটাৰ একদম অসুখত বিচনাত পৰি গৈছে এয়া অৱস্থা নাই ল'ৰাটোৰ একদম বিৰাট অসুখ হৈ গৈছে কাহ চৰ্দি তেতিয়া ভাত খাবা অকণমান ভাতে খোৱা নাই আজি পৰহিৰ পৰা ভাতে খোৱা নাই একদম ৰেডি কৰি আছোঁ লাহে লাহে যিহেতু অকলে মিস্ত্ৰী কাটি আছে সূতা চাকি দিয়া সূতা কাটি আছে তুমি এইয়া মিস্ত্ৰী কাটি আছে চাকি দিয়া সূতা কাটি আছে চাকিবিলাক ধুই দিলে বজাৰৰ পৰা আনি সেয়াই মিস্ত্ৰীয়ে সহায় কৰাৰ কাৰণে অকণমান উশাহ পাওঁ আৰু কাপোৰ বানি আনিলোঁ হৈ গ'ল খোৱা বোৱা লেঠাটো আছে হোৱাই নাই কোনে কেতিয়া খায় মই নাখাওঁ মই একেবাৰে চৰাই দি ৰাতি খাম ঠিক আছে ভিডিঅ'টো স্কিপ নকৰি আকৌ শেষলৈকে চাই থাকিব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব এণ্ড চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেখাই যাম আমি দেৱালী কেনেকৈ উদযাপন কৰোঁ বেছি নাই অকণমান বহুত ডাঙৰকৈ নকৰোঁ নকৰোঁ ইয়াত এনে আমাৰ বিদ্যাপুৰত পূজা হয় কিন্তু এইবাৰ হয়নে নহয় গম নাপাওঁ কিন্তু এইবাৰ পইচা উঠাব অহা নাই কিবা কৰে নাজানো আৰু ওচৰৰে মানুহৰ ঘৰ আছে পূজা তাত মাতিছে কিন্তু মই নাযাওঁ বাবাৰ অসুখ হৈ আছে যে সেইকাৰণে চাই থাকিব ভিডিঅ'টো শেষলৈকে এতিয়া আমাৰ বাপেক পুতেকে লাইট জ্বলাই আছে কাপোৰ এখন কিয় নমাইছে আৰু সেই ইয়াতে লাইট দিব এনেকৈ লাইট অনা হৈছে আৰু দিয়ে নাজানো আৰু এইবিলাক হেল্ল' ফ্ৰেণ্ড এয়া মই দেৱালীৰ কাৰণে ওলাই ৰেডি হ'লোঁ এইযোৰ কাপোৰ লৈছোঁ দেৱালী বুলিয়ে লৈছোঁ এইযোৰ কাপোৰ দীপাৱলী উপলক্ষে কেনেকুৱা লাগিছে জনাব এতিয়া চাকি জ্বলাওঁ শৰাইখন দিওঁ ৰেডি দেৱালী চব সেই কৰি আছোঁ কিন্তু বেটাৰো খুব ভাল পোৱা একদম ভাল পোৱা নাই আকৌ বেছি হৈছে একদম কম জমা হৈ গৈছে
দিয়া হৈ গ'ল। এতিয়া ইয়াত খৰাই দিছোঁ এখন। ইয়াত থাকোঁ আৰু এইবাৰ লাইট দিয়া নহ'লে। ইয়াত এইখিনি চাওকচোন কেনেকুৱা লাগিছে আমাৰ। মানে সমানকৈ সজাব চেষ্টা কৰিছোঁ বাৰু, বেছি লাইট অনা নাই। এইটো মোৰ ৰংগলীটো কেনেকুৱা হৈছে জনাব দেই। ইয়াত আমাৰ ভিউটো চাওক, আমাৰ ভিতৰত বাউণ্ডাৰীৰ ভিতৰত ইয়াত লাইট দিয়া হৈছে। ইয়াত ৱালত কলপুলি ফুটাটো মানে ইয়াত পক্ষী তলফালে সেইকাৰণে কলপুলি ফুটাটো ইমান সম্ভৱ নহয় আৰু নাইও আমাৰ কলপুলি। এতিয়াহে আমাৰ সেইখিনি চাওক আমাৰ ৰুমটো কেনেকুৱা লাগিছে জনাব। সেইখিনিও আছে চাকি আছে। দাদাই লাইট ফিটিং কৰি আছে, এতিয়ালৈকে হোৱাই নাই। এইখিনে দিছে লাইট কেনেকুৱা লাগিছে জনাব। আমাৰ মিষ্টাৰে লগাই আছে কলগছ এতিয়া। মজা। এইপিনে আমাক চাই যাওক, আমাৰ হাতে লগাই আছে। দিয়া সেইটো দি দিয়া বাবা, এইটো দি দিয়া দেউতাক। এয়া আমাৰ আগপিনে গেটৰ এইপিনে নলবাৰী কলেজ। আমাৰ দাদা আহিছে চাকিত তেল দি পিনে আহি গ'ল। এইবাৰ লগাই আছে চকৰি। हेलो एभ्रिवान, আজিলৈ ভিডিঅ'তে মই কৰিলোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ, চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। জ্বালা লাগিছে, চাওমিন খাই আছিলোঁ, ইমান জ্বালা হৈছে। এতিয়া 9টা বাজিলে, দিৱালী শেষ, চব চাকি বন্তি নুমাই গ'ল। 9টা বজাত তেল দি আছিলোঁ, কিন্তু কিমান টাইম থাকিব, নতুন চাকি দেৰি হৈছে চাকিখিনি আনাতেও। সেইকাৰণে বেটা শুই আছে, বহুত বেয়া মনটো মোৰ, একদম অৱস্থা নাই ল'ৰাটোৰ। ঠিক আছে বাৰু, আজিলৈ ইমানেই, বাই বাই।